মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰএমডি ইনফো চেনেললৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ' কিটাত আমি প্ৰেজেন্ট টেন্সৰ, প্ৰেজেন্ট ইনডেফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিছিলো। তোমালোকে নিশ্চয় ভিডিঅ' কিটা চাইছা। আজিৰ ভিডিঅ'টিত আমি প্ৰেজেন্ট টেন্সৰ এটা ভাগ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিম। গতিকে বলা বেছি পলম নকৰি আজি সেই আলোচনা কৰিবলগীয়া বিষয়টোৰ ফালে আগবাঢ়ো। এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্স আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। প্ৰতিটো টেন্সৰে যেহেতু এটা ষ্ট্ৰাকচাৰ থাকে, আমি ইতিমধ্যে আগৰ ভিডিঅ' কিটাটো আলোচনা কৰিছিলো, তোমালোকে নিশ্চয় দেখা পাইছা। এতিয়া এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰণে আমাৰ ষ্ট্ৰাকচাৰটো কি হ'ব? সাবজেক্ট প্লাস হেভ বা হেজ প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট। তোমালোকে মনত ৰাখি ল'বা, ঠিক আছে? এতিয়া কোন বিশেষ পৰিস্থিতিত বা কোন ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰো চাওঁ আহা। Number 1, প্ৰথমটো ব্যৱহাৰ টু টক এবাউট ৰিচেণ্টলি কমপ্লিটেড একশ্যনছ, অলপ সময় আগতে সম্পূৰ্ণ হোৱা কাৰ্যৰ বিষয়ে প্ৰকাশ কৰিবলৈ। অৰ্থাৎ যিবোৰ কাম এইমাত্ৰ বা অলপ সময় আগতেহে হৈছে সম্পাদন, তেনেকুৱাবিলাক বাক্যক আমি প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত তিনিটা এক্সাম্পল দিয়া হৈছে চোৱা। আই হেভ পষ্টেড দ্য লেটাৰ জাষ্ট নাও, মই এইমাত্ৰ চিঠিখন পোষ্ট কৰিলোঁ। হি হেজ টেকেন টি, তেওঁ চাহ খালে। দ্য বাছ হেজ এৰাইভড, দ্য বাছ হেজ জাষ্ট এৰাইভড, বাছখন এইমাত্ৰ আহি পালে, হয়নে? এই তিনিটা বাক্যলৈ যদি তুমি মন কৰা দেখিবা কামকেইটা এইমাত্ৰ বা অলপ সময় আগতে সম্পাদন হোৱা বুজাইছে। আই হেভ পষ্টেড দ্য লেটাৰ, এতিয়া বাক্যটোলৈ ষ্ট্ৰাকচাৰ অনুসৰি যদি তুমি চোৱা, এই ষ্ট্ৰাকচাৰটোলৈ মন কৰাচোন তুমি। এই ষ্ট্ৰাকচাৰটোলৈ মন কৰা, কি আছিলে? ছাবজেক্ট। ইয়াত এতিয়া আই হেভ পষ্টেড দ্য লেটাৰ, ইয়াত ছাবজেক্ট কি আছে? আই, হয়নে? আই লগত কি আহিব? হেভ আৰু হেজৰ কোনটো আহিব? যিহেতু হেভ আহিব। এতিয়া কি কামৰ কথা কোৱা হৈছে? চিঠিখন পোষ্ট কৰাৰ কথা কৈছে, হয়নে? গতিকে পোষ্ট ভাৰ্বটোৰ থাৰ্ড ফৰ্ম কি হ'ব? পোষ্টেড। গতিকে ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিছে। তাৰপিছত যিহেতু বাক্যটোত এটা অবজেক্ট আছে, কি পোষ্ট কৰাৰ কথা কৈছে? চিঠিখন পোষ্ট কৰাৰ কথা কৈছে, গতিকে দ্য লেটাৰ, হয়নে? ঠিক তেনেকৈ বাকী বাক্যকেইটাতো চোৱা, এইমাত্ৰ বা অলপ সময় আগতে কামকেইটা সম্পূৰ্ণ হোৱা কথা প্ৰকাশ কৰিছে। এতিয়া যিবিলাক বাক্যত সাধাৰণতে জাষ্ট নাও, জাষ্ট এনেকুৱাবিলাক লাগি থাকে, সেইবিলাক বাক্য সাধাৰণতে আমি সহজে আইডেণ্টিফাই কৰিব পাৰোঁ যে এইমাত্ৰ জাষ্ট নাও, জাষ্ট এনেকুৱাবিলাক লাগি থাকিলে কি হয়? বাক্যবিলাক সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰে হয় বুলি আমি অনুমান কৰিব পাৰোঁ। সহজে আমি আইডেণ্টিফাই কৰিবলৈ সুবিধা হয়, হয়নে? পৰৱৰ্তী ইয়াৰ ব্যৱহাৰটো চোৱাচোন। 2 নম্বৰটোত কি কৈছে? পাষ্ট একশ্যনছ উইথ এ ৰিজাল্ট ইন দ্য প্ৰেজেণ্ট, বৰ্তমানৰ ফলাফলৰ সৈতে অতীতৰ কাম। এতিয়া চোৱা, বৰ্তমানৰ ফলাফলৰ সৈতে অতীতৰ কামৰ কথা কৈছে যিহেতু, গতিকে কামটো অতীততে হ'ল, ঠিক আছে? কামটো এসপ্তাহ আগতে, 3 দিন আগতে, 4 দিন আগতে হ'ল, মানে অতীততে হ'ল, হয়নে? হৈ গ'ল কামটো, কিন্তু তাৰ ৰিজাল্টটো বৰ্তমানেও আছে। এতিয়া তুমি যদি মন কৰা, এই এক্সাম্পল দুটা লৈ চোৱা, মই দুটা ইয়াতে এক্সাম্পল ৰাখিছোঁ। আই হেভ কাট মাই ইণ্ডেক্স ফিংগাৰ, মোৰ তৰ্জনী আঙুলিটো কাটিলে। ইয়াত তুমি ষ্ট্ৰাকচাৰ মতে সজাই ল'বা, দেখিছানে? ছাবজেক্ট কি আছে? আই। তাৰপিছত আই লগত কি আহিছে? হেভ আৰু হেজৰ হেভ আহিব। তাৰপিছত কিহৰ কথা কোৱা হৈছে? আঙুলি কটাৰ কথা কোৱা হৈছে। কটাটোক কি বুলি কয়? কাট, হয়নে? কি কটা কথা কোৱা হৈছে? মোৰ তৰ্জনী আঙুলিটো, মাই ইণ্ডেক্স ফিংগাৰ। চ' সেইটো হৈছে অবজেক্ট। এতিয়া মোৰ আঙুলিটো কাটিলে ধৰা 3 দিন আগতে, 4 দিন আগতে, চ' সেইটো পাষ্টত, অতীততে হৈ গ'ল, কিন্তু তাৰ ফলটো বৰ্তমানেও আছে। কি? মোৰ আঙুলিটো কটাৰ কাৰণে মোৰ এতিয়াও মাজে মাজে ব্লিডিং হৈ থাকে, তেজ ওলাই থাকে, মই এতিয়াও কষ্ট পাই আছোঁ, হয়নে? গতিকে যিহেতু কামটো যদিও অতীততে হ'ল, ই ৰিজাল্টটো দি আছে বৰ্তমানত। ছেকেণ্ড বাক্যটো চোৱাচোন। সংগীতা হেজ ব্ৰকেন হাৰ লেগছ, সংগীতাৰ ভৰি দুখন ভাঙিছে, হয়নে? এই বাক্যটোলৈ যদি মন কৰা, সংগীতাৰ হয়তো ভৰি দুখন ভাঙিছে আজিৰ পৰা এসপ্তাহ আগতে, 15 দিন আগতে বা 1 মাহ আগতে, কিন্তু ৰিজাল্টটো বৰ্তমানত কি দি আছে? সেই ভৰি দুখন ভঙাৰ কাৰণে সংগীতা আজিও কষ্ট পাই আছে, তাই স্কুললৈ আহিব পৰা নাই, তাই স্কুল ক্ষতি হৈছে, হয়নে বাৰু? গতিকে এনেকুৱাবিলাক বাক্যৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ? প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। পৰৱৰ্তী ব্যৱহাৰলৈ মন কৰা, 3 নম্বৰ ব্যৱহাৰটোৰ বিষয়ে চোৱা। টু টেল এবাউট লাইফ এক্সপিৰিয়েঞ্চ, জীৱনৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰিবলৈ। এতিয়া চোৱা, প্ৰথমটো এক্সাম্পল চোৱা। আই হেভ বিন টু দিল্লী 3 টাইমছ, মই দিল্লীলৈ 3 বাৰ গৈছোঁ। মই দিল্লীলৈ 3 বাৰ গৈছোঁ মানে ইয়াৰ অৰ্থটো এই যে মই দিল্লীৰ
পৰা ভ্ৰমণ কৰি আহিছোঁ, মোৰ দিল্লী ভ্ৰমণৰ যথেষ্ট অভিজ্ঞতা আছে, মই লগত লৈ আহিছোঁ যথেষ্ট অভিজ্ঞতা, সেই কথাটো বুজাব বিচৰা হৈছে। অৰ্থাৎ মই দিল্লী ভ্ৰমণৰ যোগেদি মই জীৱনৰ বহুত অভিজ্ঞতাৰ বিষয়ে শিকিছোঁ, মই বহুত কথা শিকিছোঁ। মোৰ দিল্লী ভ্ৰমণ কৰি আহিছোঁ, মই তাতে গৈ পেলাই মই তাজমহল চাইছোঁ, কিবা কিবি চাইছোঁ, সেইবিলাক কথা এতিয়াও মোৰ মনত আছে। গতিকে সেই বিষয়ে প্ৰকাশ কৰিবলৈ হ'লেও আমি কি কৰিব পাৰোঁ, প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। আই হেভ বিন টু দিল্লী 3 times, হয়নে? এতিয়া তোমাক যদি কোনোবাই সোধে যে হেভ ইউ এভাৰ বিন টু দিল্লী, তুমি কেতিয়াবা দিল্লীলৈ গৈছানে? চ' হেভ ইউ এভাৰ গন টু দিল্লী বুলি সাধাৰণতে কুৱেশ্যনটো সোধা নহয়, বা সেইটো তেনেকৈ সুধিলে ভুল হ'ব, হয়নে? গতিকে তেনেকুৱাবিলাক বাক্যত সাধাৰণতে কি হয়, যিহেতু জীৱনৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছে, তেনেকুৱাবিলাকৰ ক্ষেত্ৰত তোমাক যদি সোধে হেভ ইউ এভাৰ বিন টু দিল্লী, তুমি কেতিয়াবা দিল্লীলৈ গৈছানে? যদি তুমি তাৰ উত্তৰটো পজিটিভ অৰ্থত দিব বিচাৰা, তেতিয়াহ'লে তুমি কি দিবা, আই হেভ বিন টু দিল্লী, য়েছ আই হেভ বিন টু দিল্লী, হয় মই দিল্লীলৈ গৈছোঁ, হয়নে? আৰু যদি তাৰ অৰ্থটো নিগেটিভ অৰ্থত দিব বিচাৰা, তেতিয়াহ'লে ক'বা আই হেভ নেভাৰ বিন টু দিল্লী, হয়নে? ন' আই হেভ নেভাৰ বিন টু দিল্লী, মই কেতিয়াও দিল্লীলৈ যোৱা নাই। এতিয়া চোৱা, যিহেতু জীৱনৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰিছে, সেইকাৰণে আমি কি লিখিছোঁ, আই হেভ গন টু দিল্লী লিখা নাই, কিন্তু আই হেভ বিন টু দিল্লী, আই হেভ গন টু দিল্লী লিখিলে বাক্যটো কি হৈ যাব, ভুল হ'ব। সেইকাৰণে আমি কি লিখিব লাগিব, আই হেভ বিন টু দিল্লী লিখিব লাগিব। তুমি কাৰোবাক সুধিলেও তুমি ক'ব লাগিব হেভ ইউ এভাৰ বিন টু দিল্লী, হেভ ইউ এভাৰ গন টু দিল্লী ক'ব নালাগে, তেতিয়া বাক্যটো ৰং হৈ যাব, হয়নে? আৰু এটা চোৱা, যেতিয়া বাক্যবিলাকত আমি ইতিমধ্যে আলোচনা কৰিছোঁ, জাষ্ট নাও, এই মাত্ৰ, অলৰেডি ইতিমধ্যে, এভাৰ কেতিয়াবা, নেভাৰ কেতিয়াও, য়েট এতিয়াও, এনেকুৱাবিলাক এনেকুৱাবিলাক শব্দ যদি তাতে কি হৈ থাকে, যোগ হৈ থাকে, তেতিয়াহ'লে আমি গম পাওঁ যে সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য, হয়নে? এতিয়া আৰু দুটামান বাক্য আছে চোৱা, আই হেভ কাম টু মুম্বাই। যদি ধৰি লোৱা তুমি মুম্বাইলৈ গ'লা, মুম্বাইত থাকোঁতে তোমাৰ ফ্ৰেণ্ডে তোমাক ফোন কৰিছে যে তুমি ক'ত আছা, তেতিয়া তুমি ক'ব পাৰা আই হেভ কাম টু মুম্বাই, মই মুম্বাই আহিছোঁ, হয়নে? বা মই মুম্বাই আহিলোঁ, এইটো কাৰেক্ট। কিন্তু তুমি ক'ব নোৱাৰা আই হেভ গন টু মুম্বাই। তুমি ধৰি লোৱা, মই এই মুহূৰ্তত এতিয়া ভিডিঅ'টো বনাই আছোঁ তোমালোকৰ কাৰণে, কিন্তু মই এতিয়া ক'ব নোৱাৰোঁ আই হেভ গন টু মুম্বাই, হয়নে? যিহেতু মই মুম্বাই গৈছোঁ বুলি কৈ মই ক'ত আছোঁ, মই ঘৰত আছোঁ, গতিকে বাক্যটো ডেফিনেটলি কাৰেক্ট নহয়, শুদ্ধ নহয়, গতিকে এইটো এটা ইনকাৰেক্ট বাক্য। যিহেতু মই মোৰ দিল্লী বা মুম্বাই ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰিছোঁ, যদি মই তাৰ পৰা গৈ আহিছোঁ, তেতিয়াহ'লে ক'ব পাৰোঁ আই হেভ বিন টু মুম্বাই, বা আই হেভ বিন টু দিল্লী 3 times 4 times, হয়নে? আৰু এটা কথা মন কৰিবা, আই হেভ বিন টু দিল্লী, এইটো ঠিকে আছে, এইখিনিলৈকে বাক্যটো ঠিকে আছে, ঠিক আছে। কিন্তু যদি মই তাৰ লগত লগাই দিওঁ আই হেভ বিন টু দিল্লী য়েষ্টাৰডে, লাষ্ট ইয়েৰ, এনেকুৱা যদি আমি কি কৰোঁ, ৱৰ্ড যদি আমি আমাৰ বাক্যটোত লগাই দিওঁ, তেতিয়াহ'লে কিন্তু এইটো বাক্যটো ভুল হৈ যাব। কিয়নো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লগত আমি য়েষ্টাৰডে, লাষ্ট ইয়েৰ এনেকুৱাবিলাক শব্দ আমি কি কৰিব নোৱাৰোঁ, আমি যোগ কৰিব নোৱাৰোঁ, হয়নে বাৰু? গতিকে মনত ৰাখিবা, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত কি কৰিব নোৱাৰি, য়েষ্টাৰডে, লাষ্ট উইক, লাষ্ট ইয়েৰ, এগো, এনেকুৱাবিলাক শব্দ ব্যৱহাৰ কৰিলে কিন্তু বাক্যটো ভুল হৈ যাব, ঠিক আছে? আমি ইয়াৰ পৰৱৰ্তী ব্যৱহাৰটোৰ বিষয়ে জানো। 4 নম্বৰ ব্যৱহাৰটো চোৱা, টু টেল এবাউট একমপ্লিছমেণ্টছ, সাফল্যৰ বিষয়ে প্ৰকাশ কৰিবলৈ। কিবা এটা যথেষ্ট টান কাম, যথেষ্ট কঠিন কাম, কিন্তু সেইটোত যদি কোনোবাই সফলতা অৰ্জন কৰে, তেনেকুৱাবিলাক বাক্যৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনে আমি ক'ব পাৰোঁ, মানুহে চন্দ্ৰত পদাৰ্পণ কৰিছে, মানুহে চন্দ্ৰত খোজ দিছে। যিহেতু মানুহে চন্দ্ৰত খোজ দিয়াটো অত্যন্ত এটা দুৰূহ কাম, কঠিন কাম, বিজ্ঞানীসকলৰ বহুতে এই ক্ষেত্ৰত সফলতা লাভ কৰিছে, যদিও বহুতে সফলতা লাভ কৰিব পৰা নাই। আমাৰ ভাৰতবৰ্ষই এতিয়ালৈকে চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2 পঠাইছে, কিন্তু এতিয়ালৈকে 100% তেওঁলোক সফল হ'ব পৰা নাই। কিন্তু অহা জুলাই মাহত আমাৰ আকৌ ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে কি কৰিব, চন্দ্ৰযান 3 চন্দ্ৰলৈ পঠাব। গতিকে এতিয়ালৈকে সফলতা লাভ কৰা নাই, যথেষ্ট এইটো কঠিন কাম, হয়নে, বিজ্ঞানীসকলৰ বাবে। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি কোনোবাই সফলতা লাভ কৰিছে, তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰোঁ মেন হেজ ৱাৰ্কড অন দ্য মুন। গতিকে বুজি পাইছা নিশ্চয়। পৰৱৰ্তী ব্যৱহাৰটোৰ বিষয়ে চোৱা, টু টক এবাউট এন একশ্যন অৰ এ চিটুৱেশ্যন ডেট ষ্টাৰ্টেড ইন দ্য পাষ্ট বাট কণ্টিনিউজ আপ টু নাও।
অতীততে আৰম্ভ হোৱা কাৰ্য বা ঘটনা এটা যদি বৰ্তমানলৈকে কণ্টিনিউ হৈ থকা বুজায় তেতিয়াও আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া তলৰ দুটা বাক্যলৈ মন কৰাচোন কোনটো কাম অতীততে আৰম্ভ হ'লে এতিয়ালৈকে চলিছে we have known each other for 5 years আমি এজনে আনজনক 5 বছৰ ধৰি জানো যোৱা 5 বছৰৰ পৰা মই তেওঁক জানো মই এজন ব্যক্তিক জানো এতিয়াও জানো গতিকে তেনেকুৱা বিলাক বাক্য আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু দ্বিতীয় বাক্যটো চোৱা we have lived in this house since 2022 2022 চনৰ পৰা আমি এই ঘৰটোত বাস কৰি আছো 2022 চনৰ পৰা আজিলৈকে এতিয়ালৈকে যেটো কামটো চলি আছে অৰ্থাৎ আমি বাস কৰি আছো হে তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰোঁ মনত ৰাখিবা এই যে সেকেন্ড বাক্যটো এই সেকেন্ড বাক্যটোক আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ we have been living in this house since 2022 যেটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আমি খুব বেছিকৈ আমি ব্যৱহাৰ কৰা দেখা পাওঁ কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে মই তোমালোকৰ সৈতে যেহেতু এতিয়ালৈকে আলোচনা কৰা নাই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়েহে পঢ়াই আছো হয়নে গতিকে এতিয়া বৰ বিশেষ বহলাবলৈ নাযাওঁ মুঠতে মনত ৰাখিবা we have lived in this house since 2022 বা ইয়াক আমি এনে ধৰণে প্ৰকাশ কৰিব পাৰোঁ we have been living in this house since 2022 যেটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু ওপৰ বাক্যটো চোৱা ওপৰ বাক্যটো কিন্তু এতিয়া মই কোৱা ধৰণে we have been knowing লিখিব নোৱাৰো ঠিক আছে we have been knowing each other for 5 years এইটো কথা আমি লিখিব নোৱাৰো কিয় নোৱাৰো একে ধৰণৰ বাক্য দুটাতে এটাত পাৰো এটাত নোৱাৰো হয়নে ওপৰটো নোৱাৰো we have been knowing লিখিব নোৱাৰো কিন্তু we have been living in this house since 2022 লিখিব পাৰো গতিকে এই বিষয়ে যদি আৰু অলপ বিস্তৃতভাৱে জানিবলৈ হয় তোমালোকে অপেক্ষা কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ আলোচনা কৰাৰ মুহূৰ্তলৈকে সেই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম তেতিয়া তোমালোকৰ সকলোবিলাক এই ক্ষেত্ৰত থকা ডাউট ক্লিয়াৰ কৰিবলৈ মই চেষ্টা কৰিম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ভিডিঅ'টিত আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টি চাই তোমালোকে ভাল পাবা তোমালোক যিসকল নতুন মোৰ চেনেলটোত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা ভিডিঅ'টি চাই যদি ভাল পাইছা তেনেহলে লাইক কমেন্ট কৰিবা লগতে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিঅ'টিত ইমানেই ধন্যবাদ লগ পাম পৰৱৰ্তী ভিডিঅ'